নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি একদম পূৰা ভেলাঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভেলাঘৰ পাছফালে আছোঁ। ভেলাঘৰ পাছফালে মানে এইকাৰণে আছোঁ, আমি মিণ্টু আছে মোৰ লগত। আমি মিণ্টু মোৰ দায়িত্ব আছে আমাৰ হাঁহকেইটা। নমস্কাৰ, এই মিণ্টু দেই, সকলোৱে মোৰ লগত ভিডিঅ' দেখি থাকে চাগে। মিণ্টু দুটা হাঁহ আছে, এইফালে হাঁহ আছে। এতিয়া আমি হাঁহ যিহেতু আজি ভোগালী বিহু, যিহেতু ভোগালী বিহু উপলক্ষে আমাৰ পূৰা ভেলাঘৰ আয়োজন চলি আছে। এইফালে খানা চানা একেলগে মেজি চেজি বনাই আছে, মই দেখাই যাম ধুনীয়াকৈ ভিডিঅ'টো দেই। শইকীয়া আহি গ'ল। এইফালে মানে পূৰা মেজিটো বনাই আছে, মই দেখাই যাম আপোনালোকক। এইফালে মেজিটো বনাই আছে, হোৱাগৈ নাই, অলপ বাকী আছে মানে। দুজনে মেজিটো পুৰা ধুনীয়াকৈ বনাই আছে, মজাকৈ বহুত ওখকৈ। কিমান ওখ বনাব? 12 ফুট ওপৰত হ'ব ন? আচ্ছা, এইফালে 12 ফুট ওপৰত মেজিটো বনিবলৈ গৈ আছে আমাৰ। এতিয়া আৰম্ভ হ'ব মেইন খেলখন, য'ত নেকি চাৰিওফালে টিং বান্ধি দিয়া হৈছে আৰু মাজতে মেলি দিয়া হৈছে এটা প্ৰকাণ্ড পাতিহাঁহ। যিগৰাকীয়ে সেই প্ৰকাণ্ড পাতিহাঁহটো ধৰিব পাৰিব আৰু তেওঁৱে লৈ যাব সেই প্ৰকাণ্ড পাতিহাঁহটো। ইয়াত নখ চখ ভাব নোৱাৰ খালি দেই। ক'ব নহয় সময় হ'লে উঠি থাক। 5 মিনিট দিছে, 5 মিনিট দিছে টাইম। এইফালে আৰম্ভ কৰি দিছে বোৱাৰীসকলৰ কাৰণে চকীত বহা খেল। গানটো যেতিয়াই শেষ হৈ যাব তেতিয়াই তেওঁলোকে নিজৰ চকীত বহিব লাগিব, আৰু যিসকলে চকী ভাগত নাপাব খেলৰ পৰা আঁতৰি দিব লাগিব। পুৰা ফূৰ্তি কৰি তেওঁলোকে বনাই আছে, ভাল লাগিছে এই বস্তুটো। এইফালে প্ৰকাশ লোকে পুৰা চালাড বনাই আছে। এইফালে এনে আইটেমবিলাক কি আছে কৈ দিয়া। আইটেম আছে তোমাৰ মাছ আছে, লোকেল মাছ এটা জোল হ'ব। কি মাছ? এটা কি মাছ কৈ দিয়া। চন্দা মাছ। তাৰপিছত ইটো আপোনাৰ লোকেলটো হৈছে ব্ৰিগেডটো হয়তো বেলেগ নামো হ'ব পাৰে। তাৰপিছত মাংস হৈছে পৰ্ক ড্ৰাই ফ্ৰাই। পৰ্ক ফ্ৰাই, গাহৰি মানে খাতি ভাষাত। তাৰপিছত হাঁহৰ ড্ৰাই ফ্ৰাই এটা আছে। মজা। তাৰপিছত আছে আপোনাৰ ব্ৰইলাৰটো আছে, ব্ৰইলাৰ গ্ৰেভি। তাৰপিছত চালাড আছে এখন, চালাডটো তেওঁ একদম বিৰাট ধুনীয়াকৈ বনাইছে। এইফালে চালাড বনি আছে, এইফালে ধুনীয়াকৈ মস্তিকৈ চালাড বনি আছে। আপোনাৰ যিসকলে মানে এই গোটেইকেইটা নাখায় তাৰ কাৰণে পনীৰ আছে। পনীৰ মজা। পনীৰ আপোনাৰ ড্ৰাই ফ্ৰাই মটৰ লগত তেনেকৈ আৰু থুলমূলকৈ। আইটেমটো কি বনি আছে? কি বনিছে আইটেম? এয়া মই মাছ বনাই আছোঁ, তাৰপৰা
গাহৰিটো হৈ গৈছে এতিয়া আৰু এইফালে বনি আছে হাঁহ মানে আইটেমটো কি গাহৰি আছে গাহৰি আছে হাঁহ আছে আৰু মাছ আছে গাহৰি হাঁহ মাছ তিনিটা মানে চব লোকেল একদম থলুৱা থলুৱা, মজা তিনিটা। এইফালে আমাৰ পুৰা খানা পুৰা ৰেডি হৈছে মানে খুব কম সময়ৰ ভিতৰতে আমাৰ খানাটো খাব পৰা হৈ যাব এইফালে পুৰা ৰেডি হৈছে মানে হাঁহ বনি আছে গাহৰি বনি আছে আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ খানাটো ৰেডি হৈ যাব গাহৰি জিন্দাবাদ আমাৰ গাহৰি খাই ভাল পোৱা ছোৱালীজনী ই গাহৰি খাই আছে এইফালে আমাৰ কাবেৰী গগৈ পুৰা গাহৰি খাই ভাল পায় ই পুৰা গাহৰি দি আছে এইবিলাক গাহৰিৰ লগত এইফালে দি আছে মিস্ত্ৰী আনি গগৈ আমাৰ একদম ফেভৰেট যি নেকি নিজে খাবৰ কাৰণে গাহৰি পোহে হে হয় নাই যি নেকি নিজে খাবৰ কাৰণে গাহৰি পোহে আমাৰ গণপনাৰ ফেভৰেট এইফালে আমাৰ বৌ ধুনীয়াকৈ খাই আছে গাহৰি খাই আছে অঁ বেছিকৈ হাঁহি মই বৌজনী দিয়া দেই Música